এতিয়া আমি এটা পাইথন ৰেস্কিউ কৰিব গৈ আছোঁ বগাপানী বাগানত ওলাইছে ফোন কৰিলে তাৰ পৰা ইয়াতে ফোন কৰিছিলে তেখেতসকল ডিগবৈ বগাপানী মোৰ পৰা ওচৰত সেইটো কাৰণে এতিয়া মই গৈ আছোঁ পামগৈ অকণমান দেৰি পিছত বগাপানী আহি পাইছোঁহি আৰু এতিয়া বগাপানী গেট পালোঁ এতিয়া মানুহ আহি আছে দাদা এটা সাপ ওলাইছে নেকি ইয়াত সাপ ওলাইছে নেকি এতিয়া এই বগাপানী বাগান এতিয়া সোমাই গ'লোঁ অকণমান দূৰত বগাপানী ফেক্টৰীৰ ওচৰত ওলাইছে এটা স্নেকটো পাইথনটো জেগাটো আহি পালোঁ এতিয়া বাগানৰ ভিতৰত আমি বাগানৰ ভিতৰত মানুহে একচুৱেলি কি হয় মানুহে ভয় কৰিছে সেইটো কাৰণে অকণমান ছাইড কৰি দিব লাগিব বাগানৰ পৰা নহ'লে কেতিয়াবা হাতটোক মাৰিও দিব পাৰে একচুৱেলি ওচৰতে ফৰেষ্টখন আছে সেইটো কাৰণে হয়তো পাইথনটো আহিব পাৰে কিন্তু ছাইড কৰি দিয়াটো আমাৰ কৰ্তব্য ওচৰতে ফৰেষ্টখন আছে এটা পাইথন ওলাইছে এই ওচৰতে ৰিজাৰ্ভ ফৰেষ্টখন আছে এইখন তামুলী এইখন কাকজান একচুৱেলি এইটো ৰিজাৰ্ভ ফৰেষ্টখন থকাৰ কাৰণে পাইথনটো আহিছে আৰু আগতে অকণমান দিন আগত ইয়াৰ পৰা লিঅ'পাৰ্ড পোৱালি ৰেস্কিউ কৰিছিলে স্নেকটো আমি ৰেস্কিউ কৰিব লৈছিলোঁ
ক্ষতি হৈ যাব পাৰে, কেতিয়াবা ঘৰৰ কাৰণে খুটা এটা লাগিব পাৰে, কিন্তু সেই মানুহটোক আমি বুজাব লাগিব, আমি গাঁৱৰ মানুহে বুজাব লাগিব তাক। আৰু এইবিলাক সাপ মাৰিব নালাগে জংঘলত একো, এইবিলাক আমাৰ লগত সকলোৱে জীয়াই থকা অধিকাৰ আছে। এইখিনি মানুহ যিমানখিনি মানুহ আছিলে চবে সহায় সহযোগ কৰিলে আৰু সিহঁতৰ সহায় সহযোগতে আমি স্নেকটো ৰেস্কিউ কৰিব পাৰিলোঁ এই পাইথনটো। গো গ্ৰীণ! ঠিক আছে হা, বাই বাই। আকৌ ফোন কৰিবা, আকৌ ওলালে ফোন কৰিবা। খনৰ একেবাৰে কাষতে 100 মিটাৰ মান দূৰতে আছে আমাৰ ফৰেষ্টখন, কাকজান ৰিজাৰ্ভ ফৰেষ্টখন লাগি আছে। তো এই গতিকে আমি ইয়াতে সাপটো আমি ৰিলিজ কৰিম ধুনীয়াকৈ। এতিয়া আমি ৰিলিজ কৰিম এইখন কাকজান ৰিজাৰ্ভ ফৰেষ্ট, আৰু ইয়াতে আমি ৰিলিজ কৰিম। এইখন বাগান, ওচৰতে বাগানখন আছে, একেবাৰে বাগানৰ কাষত, আমি বেছি দূৰত এৰা নাই। এইখন বাগান আৰু বাগানৰ ওচৰতে এইটো। ইয়াতে খুলি দিয়া, ইয়াতে এৰি দিওঁ, এইপিনে যাব। আঁতৰাই দিয়ক, আঁতৰাই দিয়ক। আজি বগাপানীৰ পৰা এইটো এটা পাইথনটো আমি ৰেস্কিউ কৰিছিলোঁ। কমে এইটো 14 ফুটমান দীঘল হ'ব আৰু খুব সুন্দৰভাৱে আমি ৰেস্কিউ কৰিলোঁ। আৰু ওচৰৰ বাগানৰ মানুহখিনিয়ে আমাক বহুত হেল্প কৰিলে ৰেস্কিউ কৰাৰ ক্ষেত্ৰত, আৰু তেওঁলোকে যে ফোন কৰিলে, আৰু বিশেষকৈ হীৰাদালৈ বহুত বহুত ধন্যবাদ, আমাৰ গ্ৰীণবাৰ্ড ছ'চাইটিৰ শুভাকাংক্ষী। আৰু হীৰাদাই আমাক বহুত হেল্প কৰি থাকে, যেতিয়া ৰেস্কিউ হয় তেওঁ ফোন কৰে। আৰু আপোনালোকলৈ সকলোলৈকে অনুৰোধ, সকলো পাব্লিকলৈ, সকলোৱে যাতে প্ৰকৃতিৰ সৈতে বন্ধুত্ব স্থাপন কৰি কাম কৰি যায়। কেতিয়াবা খাদ্য সন্ধানত, কেতিয়াবা জীৱ জন্তু, সাপ এইবিলাক মানুহৰ ঘৰলৈ আহিব পাৰে, কিন্তু আপোনালোকে দেখিলে কেতিয়াও নামাৰিব, আমাৰ লগত যোগাযোগ কৰিব। আমি যিমান সোনকালে পাৰোঁ আমি গৈ পেলাই ৰেস্কিউ কৰিবলৈ আমি ৰিলিজ কৰি দিম। থেংক ইউ। গো গ্ৰীণ।